হেল্ল' ফ্ৰেণ্ড, আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আজিৰ মই এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকল ব্যক্তিয়ে অসমৰ বাহিৰত আবদ্ধ হৈ আছে, অসমৰ শিক্ষাৰ্থী, শ্ৰমিক, তীৰ্থযাত্ৰী, সেইসকল ব্যক্তিৰ বাবে সহায় কৰা হ'ব। অসম চৰকাৰে কৰোণালৈ নতুন আঁচনি প্ৰতি মাহত 2000কৈ টকা দিব। প্ৰতি মাহত আপোনালোকক 2000কৈ টকা দিয়া হ'ব যিসকল ব্যক্তি অসমৰ বাহিৰত আছে। চাওক, বহিৰাজ্যত আবদ্ধ অসমীয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি। অসমৰ বাহিৰত আবদ্ধ লোকসকলে মিছ কল দিয়ক 7428159966। পুনৰ এবাৰ কৈ দি আছোঁ, 7428159966। এই নম্বৰত মিছ কল দিয়াৰ 48 ঘণ্টাৰ ভিতৰত পাব এটা লিংক। এই লিংকৰ জৰিয়তে আপুনি কোন ৰাজ্যত আছে, কোন ঠাইত আছে, সেই ঠাইখিনি আপোনাৰ ফৰ্মখনত ভৰ্তি কৰিব লাগিব। ক'লৈ আহিব আপুনি অসমত ক'ত আহিব, কোন জিলাত আহিব, কোন ঠাইত আহিব, সেয়া জনাব পাৰিব আপোনালোকে চৰকাৰক এই ফৰ্মখনৰ জৰিয়তে। তো এই ফৰ্মখন আপোনাক সেই নম্বৰত মিছ কল দি আপোনাৰ সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। বহিৰাজ্যত পৰা উভতি নহাসকলক প্ৰতি মাহৰ 15 তাৰিখে 2000কৈ টকা প্ৰদান কৰিব। যিসকল ব্যক্তিয়ে বহিৰাজ্যৰ পৰা অসমত নাই, কেৱল সেইসকল ব্যক্তিকে 2000কৈ টকা প্ৰদান কৰিব চৰকাৰে, কৰিব ৰাজ্য চৰকাৰে। যিসকল নাই, বন্ধুসকল বুজিবলৈ, যিসকল ব্যক্তি অসমৰ বাহিৰত আছে আৰু যিসকল অসমলৈ নাই, সেইসকল ব্যক্তিকে 2000কৈ টকা দিয়া হ'ব। যিসকল নাহে, শ্ৰীৰামপুৰৰ পৰা বক্সিৰহাটত এজন আৰক্ষী বিষয়াক নেতৃত্ব যুটীয়া বৈঠক বহিব। যদি চৰকাৰী কোৱাৰেণ্টাইনত থাকিব নিবিচাৰে, হোটেলত থাকিব পাৰে। এই দুদিনত যিমান লোক আহিব, সৰু সজাইত কোৱাৰেণ্টাইন কৰা হ'ব। এই দুদিনত যিসকল ব্যক্তিয়ে অসমৰ বাহিৰৰ পৰা আহিব, সেইসকল ব্যক্তিক আপোনাৰ সৰু সজাই কোৱাৰেণ্টাইন কৰোৱা হ'ব। অহা 4 তাৰিখৰ পৰা নিয়মীয়া চলিতভাৱে চলিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ। অহা 4 তাৰিখৰ পৰা আপোনাৰ অসম পৰিবহণ বিভাগৰ যে বাছ আছে, সেই বাছসমূহ আপোনাৰ সেই বাছসকল নিয়মীয়াভাৱে চলিব। আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পালে। তো ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে যদি ফেচবুকত চাই আছে আছাম টেক টিচাৰ, তেন্তে আমাৰ পেজখন লাইক কৰিব। আৰু যদি ইউটিউবত চাই আছে আছাম টেক টিচাৰ, আমাৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ভাল লাগিলে লাইক কৰিব। ধন্যবাদ। জয় আই অসম।